খবৰ লৈ আহিছো কান্দি কান্দি বিজেপি অফিচৰ পৰা ওলাই আহিছে অশোক শৰ্মা আৰু আজি পদত্যাগ কৰিছে জ্যেষ্ঠ যিগৰাকী বিজেপি বিধায়ক আছিল প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই আমি এই সন্দৰ্ভত আপোনালোকক সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো বিজেপি ত্যাগ কৰিলে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিজেপিৰ এজন জ্যেষ্ঠ নেতা আছিল অশোক শৰ্মা আৰু আজিৰ দিনটোত অশোক শৰ্মাই বিজেপি ত্যাগ কৰিছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল কৰিছে অশোক শৰ্মাই বিজেপিৰ পৰা খন্তেক সময় পূৰ্বে আনুষ্ঠানিকভাৱে অব্যাহতি লৈছে অশোক শৰ্মাই আৰু পদত্যাগ পত্ৰ দিয়ে বিজেপি কাৰ্যালয়ৰ পৰা কান্দি কান্দি ওলাই আহিল অশোক শৰ্মা কাৰ্যালয় সম্পাদক সুজিত বিশ্বাসৰ হাতত পদত্যাগ পত্ৰ দিছে প্ৰাক্তন বিধায়কজনে আৰু অশোক শৰ্মাই অকলে বিজেপি কাৰ্যালয়ত উপস্থিত হৈ ত্যাগ কৰিলে দল এটা ব্ৰেকিং নিউজ জনাই আছো 9 আগষ্টত অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাৰ কথা আছে সম্ভাৱনা আছে অশোক শৰ্মাই 9 আগষ্টত কংগ্ৰেছত যোগদান কৰিব বিজেপি ত্যাগ কৰিলে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই আৰু বিজেপি ত্যাগৰ পাছতে বিস্ফোৰক মন্তব্য আগবঢ়াইছে জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে অশোক শৰ্মাই ৰাজ্যিক বিজেপি কাৰ্যালয়ত আজি পদত্যাগ পত্ৰ দাখিল কৰিছে অশোক শৰ্মাই বিজেপিৰ পৰা খন্তেক সময় পূৰ্বে আনুষ্ঠানিকভাৱে অব্যাহতি লৈছে অশোক শৰ্মাই পদত্যাগ পত্ৰ দিয়ে বিজেপি কাৰ্যালয়ৰ পৰা কান্দি কান্দি ওলাই আহিছে অশোক শৰ্মা আৰু তেওঁ কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে জয়ন্ত মল্ল বৰুৱাক লৈ তেওঁ কৈছে যে মই লালন পালন কৰা দলটো আজি এৰিলো বিজেপিৰ ভাল দিনত মই যাবলৈ ওলাইছো মোৰ অভিযোগ বেছি নাছিল 2021ত টিকেট নাপাওঁতেও মই কাম কৰিছিলো আৰু মই মন্ত্ৰী জয়ন্ত মল্লৰ বিৰুদ্ধে অশোক শৰ্মাৰ বিস্ফোৰণ জয়ন্ত মল্ল বৰুৱাৰ পৰা মই বিচাৰিছিলো মোক দাদা বুলি মাতক জয়ন্ত মল্ল বৰুৱাই মোক অপমান কৰি আহিছিল আৰু তাৰ বিচাৰিছিলো হে অপমান কৰা দলত নাথাকো মই আজি মুক্ত হৈছো এদৰে মন্তব্য আগবঢ়াইছে পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছতে এদৰে বিস্ফোৰক মন্তব্য আগবঢ়াইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ বিজেপি ত্যাগ কৰিছে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ৰাজ্যিক বিজেপিৰ পৰা কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল কৰিছে অশোক শৰ্মাই বিজেপিৰ পৰা খন্তেক সময় পূৰ্বে আনুষ্ঠানিকভাৱে অব্যাহতি লৈছে এগৰাকী বিজেপিৰ প্ৰাক্তন বিধায়কে জ্যেষ্ঠ এজন নেতা আছিল বিজেপিৰ আৰু আজি অৱশেষত এইদৰে কান্দি কান্দি পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত তেওঁ এইদৰে ওলাই আহিছে এয়া চাওক আমি অশোক শৰ্মাক দেখুৱাইছো সুজিত বিশ্বাসৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে প্ৰাক্তন বিধায়কজনে কাৰ্যালয় সম্পাদক সুজিত বিশ্বাসৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে আৰু তাৰ পাছত পদত্যাগ পত্ৰ দিয়ে বিজেপি কাৰ্যালয়ৰ পৰা কান্দি কান্দি ওলাই আহিল অশোক শৰ্মা আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খুব চৰ্চিত বিষয় আছিল আজি বিগত কেইবাদিন ধৰি কেইবা মাহ ধৰি আচলতে এটা চৰ্চাৰ বিষয় হৈ আছিল যে অশোক শৰ্মাই বিজেপি ত্যাগ কৰিব আৰু কংগ্ৰেছত যোগদান কৰিব আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে আজি বিজেপি পদত্যাগ পত্ৰ দাখিল কৰিছে বিজেপিৰ পৰা অব্যাহতি লৈছে অশোক শৰ্মাই আৰু জ্যেষ্ঠ নেতা আছিল বিজেপিৰ আৰু আমি দেখুৱাইছো আপোনালোকক কাৰ্যালয়ৰ পৰা কান্দি কান্দি এইদৰে ওলাই আহিছে অশোক শৰ্মা বিজেপি কাৰ্যালয়ৰ পৰা কান্দি কান্দি ওলাই আহিছে অশোক শৰ্মা আমি দৃশ্যাংশ দেখুৱাইছো আপোনালোকক সুজিত বিশ্বাসৰ হাতত আজি কাৰ্যালয় সম্পাদক সুজিত বিশ্বাসৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছত এদৰে কান্দি কান্দি বিজেপি কাৰ্যালয়ৰ পৰা ওলাই আহিছে অশোক শৰ্মা বিজেপি ত্যাগ কৰিছে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল কৰিছে অশোক শৰ্মাই বিজেপিৰ পৰা খন্তেক সময় পূৰ্বে আনুষ্ঠানিকভাৱে অব্যাহতি লৈছে অশোক শৰ্মাই নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু পদত্যাগ পত্ৰ দিয়ে বিজেপি কাৰ্যালয়ৰ পৰা কান্দি কান্দি ওলাই আহিল অশোক শৰ্মা কাৰ্যালয় সম্পাদক সুজিত বিশ্বাসৰ হাতত পদত্যাগ পত্ৰ দিলে প্ৰাক্তন বিধায়কজনে অশোক শৰ্মাই অকলে বিজেপি কাৰ্যালয়ত উপস্থিত হৈ ত্যাগ কৰিছে দল 9 আগষ্টত অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাৰ কথা আছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো বিজেপি কাৰ্যালয়ৰ পৰা পুনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো
আমাৰ সাংবাদিক দিব্যজ্যোতি কলিতাই আপোনালোকক সেই দৃশ্যাংশ দেখুৱাই আছে তাত উপস্থিত আছে আমি দৃশ্যাংশ দেখুৱাইছো বিজেপি ত্যাগ কৰিছে ৰাজনৈতিক প্ৰেক্ষাপটৰ বিগত কেইবাটাও দিনত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ চৰ্চিত বিষয় আছিল অশোক শৰ্মা আৰু চৰ্চাত আছিল যে অশোক শৰ্মাই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিব এটা চৰ্চিত বিষয় আছিল ৰাজনৈতিক প্ৰেক্ষাপটত আৰু অৱশ্যত আজি বিজেপি ত্যাগ কৰিলে অশোক শৰ্মাই নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিজেপি ত্যাগ কৰিছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল কৰিছে অশোক শৰ্মাই বিজেপিৰ পৰা খন্তেক সময় পূৰ্বে আনুষ্ঠানিকভাৱে অব্যাহতি লৈছে অশোক শৰ্মাই পদত্যাগ পত্ৰ দিয়ে বিজেপি কাৰ্যালয়ৰ পৰা কান্দি কান্দি ওলাই আহিল অশোক শৰ্মা কাৰ্যালয় সম্পাদক সুজিত বিশ্বাসৰ হাতত পদত্যাগ পত্ৰ দিলে প্ৰাক্তন বিধায়কজনে অশোক শৰ্মাই অকলে বিজেপি কাৰ্যালয়ত উপস্থিত হৈ ত্যাগ কৰিলে দল আৰু 9 আগষ্টত অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাৰ কথা আছে আমি জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ বিজেপি ত্যাগ কৰিছে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই আৰু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল কৰিছে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই আৰু কাৰ্যালয় সম্পাদক সুজিত বিশ্বাসৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে বিধায়কজনে বিজেপিৰ পৰা খন্তেক সময় পূৰ্বে আনুষ্ঠানিকভাৱে অব্যাহতি লৈছে অশোক শৰ্মাই বিজেপিৰ বাবে এয়া মুখ্য আঘাত বুলি ক'ব লাগিব এজন জ্যেষ্ঠ নেতা আছিল অশোক শৰ্মা আৰু নলবাৰীৰ প্ৰাক্তন বিধায়ক আছিল অশোক শৰ্মাই অকলে বিজেপি কাৰ্যালয়ত উপস্থিত হৈ ত্যাগ কৰিছে দল 9 আগষ্টত অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে এটা ডাঙৰ খবৰ বিজেপি ত্যাগ কৰিছে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু বিজেপিৰ পৰা খন্তেক সময় পূৰ্বে আনুষ্ঠানিকভাৱে অব্যাহতি লৈছে অশোক শৰ্মাই পদত্যাগ পত্ৰ দিয়ে বিজেপি কাৰ্যালয়ৰ পৰা কান্দি কান্দি ওলাই আহিল অশোক শৰ্মা কাৰ্যালয় সম্পাদক সুজিত বিশ্বাসৰ হাতত পদত্যাগ পত্ৰ দিলে প্ৰাক্তন বিধায়কজনে অশোক শৰ্মাই অকলে বিজেপি কাৰ্যালয়ত উপস্থিত হৈ ত্যাগ কৰিলে দল 9 আগষ্টত অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাৰ কথা আছে সম্ভাৱনা আছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো কান্দি কান্দি কাৰ্যালয়ৰ পৰা ওলাই আহিছে বিজেপি কাৰ্যালয়ৰ পৰা ওলাই আহিছে অশোক শৰ্মা পদত্যাগ পত্ৰ দাখিল কৰিছে নলবাৰীৰ প্ৰাক্তন বিধায়কজনে আৰু কিছু সময় পাছতে আমি আপোনালোকক বিধায়কজনৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম বিজেপি ত্যাগ কৰিয়ে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে অশোক শৰ্মাই নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিস্ফোৰক মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে কি মন্তব্য কৰিছে সেয়া আমি আপোনালোকক শুনাম বিজেপি ত্যাগ কৰিছে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ৰাজ্যিক বিজেপি কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল কৰিছে বিধায়কজন আৰু বিজেপিৰ পৰা খন্তেক সময় পূৰ্বে পদত্যাগ পত্ৰ দাখিল কৰিছে আৰু আমাৰ লগত মন্তব্য আছে অশোক শৰ্মাৰ আমি অশোক শৰ্মাৰ সেই মন্তব্যটো আগবঢ়াইছো হয় মই গঢ়া বুলি নকওঁ কেতিয়াও সেই অহংকাৰ মই নকৰোঁ কিন্তু মই জন্ম নিদিলেও লালন পালন কৰা এই দলটোৰ মই ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ অনাৰ সময়ত এখন জিলাৰ সভাপতিৰ দায়িত্ব লৈ আছিলোঁ আৰু চৰকাৰ অনাৰ পিছত আজি প্ৰথম চৰকাৰখন শেষ হোৱাৰ পিছত দ্বিতীয় চৰকাৰখন আহিছে
আৰু এনেকুৱা এটা মুহূৰ্তত মই এই দলটোৰ পৰা আজি কাৰ্যকৰী হোৱাকৈ অব্যাহতি পত্ৰ মই দিলোঁ। মোৰ এটা কথাত মই আশ্বস্ত হৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ বেয়া দিনত মই যাব ওলোৱা নাই, ভাল দিনত মই যাব ওলাইছোঁ। যিটো দল আজি বিশ্বৰ ভিতৰত সৰ্ববৃহৎ হিচাপে স্বীকৃতি পাইছে, বা যিটো দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰ আছে বা ৰাজ্যিক চৰকাৰ যথেষ্ট সংখ্যক আছে, বা স্থানীয় অসমৰ স্থানীয় নিকায়সমূহতো বিজেপি দলৰ নেতৃত্বতে চৰকাৰ আছে, বা ময়ো এটা নিগমৰ অধ্যক্ষ হিচাপে দায়িত্ব নিৰ্বাহ কৰি আছিলোঁ। তেনেকুৱা সময়তে মই বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ পৰা অব্যাহতি ল'লোঁ। মোৰ অভিযোগ বেছি নাছিল, যদিও কেতিয়াবা কোনোবাই কয় মই টিকট নোপোৱাৰ কাৰণে এইখিনি কৰিছোঁ বুলি কেতিয়াবা কোনোবাই কোৱা শুনিছোঁ। কিন্তু আপোনালোকে জানেই 2021 চনত মই টিকট যেতিয়া পোৱা নাছিলোঁ, মই কিন্তু তেতিয়া কোনো বিদ্ৰোহ কৰা নাছিলোঁ। মই ভাৰতীয় জনতা পাৰ্টিৰ হৈ লাগিছিলোঁ, ভাৰতীয় জনতা পাৰ্টিক ভোট দিছিলোঁ। কিন্তু তাৰ পিছৰে পৰা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে পৰ্যালোচনা সভাত নলবাৰী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা জয়ন্ত মল্ল বৰুৱাই প্ৰথম কৈছিল যে 6 নম্বৰ পঞ্চায়তে ভোট দিয়া নাই, অৰ্থাৎ মই যিটো পঞ্চায়তত বাস কৰোঁ। তো লগে লগে সেই সময়ৰ পঞ্চায়ত সভাপতি বীৰেন দাস আৰু প্ৰভাৰী ক্ষিতিশ বৰ্মনে এইটো কথাৰ প্ৰতিবাদ কৰিছিল যে নহয়, আপুনি আগৰজনতকৈ এতিয়া বেছি পাইছে। তেতিয়া সেই কথাটো তাতেই সমাপ্ত কৰি তেওঁ পিছত কৈছিল, হয় নেকি, মোক কোনোবাই কৈছে 6 নম্বৰ পঞ্চায়তে ভোট দিয়া নাই বুলি। অৰ্থাৎ মোৰ বিৰোধিতা কৰিছোঁ, সেই কাৰণে পঞ্চায়তত ভোট পোৱা নাই, সেই কথাটো তেওঁ প্ৰকাশ কৰিছিল। সেইটোৱে আছিল আৰম্ভণি। আৰু তাৰপিছত এটাৰ পিছত এটা কৈ মোক বাৰে প্ৰতি যিহেতু অপমান কৰি থাকিল, আৰু মই সেই অপমানৰ বা সেই অন্যায়ৰ সুবিচাৰ বিচাৰি মই মাননীয় ৰাজ্যিক সভাপতিলৈ মই পত্ৰ প্ৰেৰণ কৰাৰ পিছতো কোনো ফল নাপালোঁ। তেতিয়া মই এই দলটোত থকাৰ কোনো যুক্তি বিচাৰি নাপালোঁ। কিয়নো বহুতে কয় বা বিজ্ঞ লোকসকলে কয়, বাৰে প্ৰতি অপমান পোৱা ঠাইত থাকিব নালাগে বা নিজে তাৰ পৰা আঁতৰি আহিব লাগে। মই সেইকাৰণে আঁতৰি আহিছোঁ, আৰু মই আজি এটা বন্ধনৰ পৰা মুক্ত হ'লোঁ। গতিকে মই এইকেইদিন খুব মুকলি মনেৰে ঘূৰিম, গোটেই অসমৰ পৰিস্থিতি চাম, আৰু মানুহবোৰ কোন দিশে গৈছে সেই কথাটো অনুৰোধ। হয়, আপোনালোকে শুনা কথাটো সঁচাই, কাৰণ মই যোৱাকালিও কৈছোঁ মই কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনাই সম্পূৰ্ণ হোৱাৰ পথত, আৰু মই সেইকাৰণে 9 আগষ্ট দিনটো ঠিক কৰিছোঁ। আছিল বিজেপি বিধায়ক, প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাৰ মন্তব্য। ৰাজ্যিক বিজেপি কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছতে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে অশোক শৰ্মাই। বিজেপিৰ পৰা খন্তেক সময় পূৰ্বে আনুষ্ঠানিকভাৱে অব্যাহতি লৈছে অশোক শৰ্মাই। আমি আপোনালোকক সেই মন্তব্যটো শুনালোঁ। আৰু 9 আগষ্টত কংগ্ৰেছত যোগদানৰ সম্ভাৱনা আছে বুলি মন্তব্য আগবঢ়াইছে। কংগ্ৰেছ দলত যোগদান কৰিব অশোক শৰ্মাই, ঘোষণা কৰিছে এই কথা অশোক শৰ্মাই।